4 বছৰ পূৰ্বে হত্যা কৰিছিল পিতৃক, এইবাৰ চোতালতে জ্বলাই দিলে মাতৃক। পাষাণ পুত্ৰৰ কাণ্ডত ৰাজ্যজুৰি চাঞ্চল্য। হয়, পিতৃ মাতৃয়ে বহু সপোন লৈ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰে, কিন্তু সেই সন্তানে যেতিয়া চকুত থাকি বুকুত কামোৰে, তাতকৈ দুখৰ কথা আৰু কি হ'ব পাৰে। এইজন বাক্সাৰ শিমলাবাৰীৰ পাষাণ পুত্ৰ ধনজিৎ বড়ো। 4 বছৰ পূৰ্বে পিতৃক হত্যা কৰি জেলৰ ভাত খাই আহিছিল, কিন্তু জেলৰ পৰা ওলাই আহি এইবাৰ কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে মাতৃক। সিমানতে ক্ষান্ত নাথাকি পাষাণ পুত্ৰই ঘৰৰ চোতালতে জ্বলাই দিলে মাতৃৰ মৃতদেহ। ঘটনাৰ খবৰ পাই স্থানীয় লোকে পুত্ৰ ধনজিৎ বড়োক বান্ধি থৈ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ধনজিৎ বড়োক আটক কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত। নিউজ ডেস্ক ৰিপৰ্ট DNB ডিজিটেল আছাম।